স্নহরি আরে উত্তর সন্ধে সরি যায় কণ্ঠবনি বড় আরে অঙ্গে সদে কণ্ঠ ভাই যা অরয় তরয়ারে উত্তর সন্ধে সরি যায় অন্ধমুরি বরয়ারে পিতৃভক্ত সিন্ধু গুণদয়া কর আরে রাম হরি ধুলি কাকা সভা কর নরয়ারে রাম হরি ধুলি পিতা বাসা আই বাসা বাসা হিন্দু পিতা দৃষ্টিহীন পিতামাতাৰ আচলৰ ধন কচোন বাচা শুনো তোৰ মুখেৰে কিমান দূৰ পালোহি আমি পিতা বাচা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত বাছা আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল আই কি যে অসহ্য যন্ত্ৰণা মাতৃ হৈ নেদেখিলো মই নিজ পুত্ৰৰ বৌক আই কেনি গলি বাছা আই আচোন মোৰ কাষ চাপিয়া আই স্পৰ্শ কৰি তোৰ কোমল দেহা আনন্দ লভত খুন্দি পাতে আই বাছা আই মোৰ শুন আই তই যে কিমান কষ্ট কৰিবি আমাৰ বাবে আই সঁচা কথা বাচা পিতা আমি অপৰাধী তোৰ ওচৰত আমি তোৰ কলঙ্ক হৈ কিমান যে শাস্তি দিছো বাচা কিমান যে শাস্তি পিতা বাচা আই তোমালোকে তেনেকৈ নকবা মোক পিতা পিতৃ মাতৃৰ চৰণ সেৱা কৰাটোৱেই জানো পুত্ৰৰ
একমাত্ৰ কৰ্তব্য নহয় আপোনালোকৰ চৰণ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া মই বুজাম কেনেকৈ সেৱা কৰাৰো এটা বয়স আছে এই কোমল বয়সতে তই যে কিমান কষ্ট কৰিছ সেয়া আমি কেনেকৈ সহ্য কৰো আই মইনো বাৰু ক'ত কষ্ট কৰিলো যে পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলো যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি নিজৰ বক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই তেওঁৰ জীৱনত খুজিব পাৰে নোৱাৰে কেতিয়াও নোৱাৰে পিতা তই বৰ ডাঙৰ কথা কবলৈ শিকিলি বাচ্চা হেৰা জীৱনেই শিকাইছে তোক যি সময়ত তোৰ লগৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যই জীৱন উপভোগ কৰিছে সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ কেতিয়াবা ভোকৰ কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে জানে জনে ৰ'দে বৰষুণে ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাচ্চা তই আমাক কিয় জীয়াই ৰাখিছ পিতা অন্ধ হলেও আপোনালোকৰ প্ৰশ্ৰয়ত থাকি মই সাহস পাওঁ আপোনালোকৰ অবিহনে মই যে একেবাৰে নিথৰুৱাকৈ পৰিম এই যে বাচা বুলি কোনো এষাৰি মাত মৰি কিয়া হাত ভৰি বাৰু বলক পিতা যাওঁ এতিয়া আমি নিজ লক্ষ্যস্থানে ৰচোন বাচ্চা তইতো কৈছিলি আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ বনৰ মাজত কিন্তু ক'তো শুনা নাই পশু পক্ষীৰ মাত সন্ধ্যা নামি আহিল নেকি ধৰাৰ বুকুলৈ বাচ্চা নহয় পিতা সেইটো সন্ধ্যাৰ সময় পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত পিতা ফল মূল অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেশান্তৰ হৈছে পিতা আৰু প্ৰজাসকলে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবেই ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল আমাৰ শ্ৰীফল আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ
হৈছে নেকি প্ৰিয়ে মোৰ শ্ৰীফলা আশ্ৰমত হোৱা নাই ফল মূলৰ অভাৱ তথাপিতো মনত লাগিছে বেজাৰ না ৰাজা দশৰথৰ কুকৰ্মৰ বাবেই শান্তি প্ৰিয় প্ৰজাগণে ভুগিছে নিকাৰ ঠিক ঠিক দশৰথ ভাই না ঠিক তোৰ জীৱন পবিত্ৰ ইচ্ছাকু কুলত জন্ম লৈ অপবিত্ৰ কৰিলি বংশ না ভাই না দুবালি নৰকত তই উপৰি পুৰুষক পিতা কিয় কিয় তই অন্য বিহু ৰাজদণ্ড কৰি আছ ধৰণ কিয় তই অন্য বিহু ৰাজদণ্ড কৰি আছ ধৰণ শান্ত হও পিতা শান্ত হও উত্তেজিত নহব পিতা উত্তেজিত নহব বলক বলাই যাওঁ এতিয়া আমি নিজ আশ্ৰমে ব'লা প্ৰিয়ে ব'লা বাছা